আজি আপোনালোকৰ ইয়াতে আপুনি হেলিকপ্টাৰ লেণ্ড কৰিলে এটা মিটিঙৰ কাৰণে সভা অনুষ্ঠিত হ'ব বুলি কোৱা হৈছিলে, কিন্তু এতিয়া প্ৰশাসনৰ পৰা আপোনালোকৰ এইটো বন্ধ কৰি দিছে। কোনটো মিটিংটো? হয়, কি কাৰণত? কাৰণ আপোনালোকৰ অনুমতি লোৱা হ'ব। মই সেইটো গম পোৱা নাই এতিয়ালৈকে। এইটো মই এতিয়ালৈকে গম পোৱা নাই, খবৰটো ল'ম মই। পাব্লিকে যেনেকৈ ইনফৰমেশ্যন কৰিছে সেইটো মোক খবৰটো দিছে, কিন্তু মিটিং হ'ব না নহয় মই সেইটো গম পোৱা নাই। মই এতিয়া হিমালয় হোটেলত গৈ আছোঁ, তাত সৰু এটা মিটিং আছে, তাৰ পৰা মই আহিম। হাগ্ৰামা মহিলাই ডাঙৰীয়া কৈছে যে বিজেপিয়ে মিত্ৰজোঁটে মাত্ৰ 30খন আসনে পাব আৰু BTAD তেখেতে প্ৰায় 12খন আসনতে এখনো আসন নাপায়। এতিয়া হাগ্ৰামা মহিলাৰে ইয়াত একো নচলে। হাগ্ৰামা মহিলাৰ মতে ইয়াত আৰু পলিটিক্স নচলে। যোৱা 17 বছৰত দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, ঠগালে, প্ৰবঞ্চনা কৰিলে, আৰু ইয়াৰ পৰা গম পাই গ'ল হাগ্ৰামা মহিলাৰ অচল পইচা হৈ গ'ল। হাগ্ৰামা মহিলাৰ চন্দন ব্ৰহ্ম মতে আৰু একো নচলে। চন্দন ব্ৰহ্মই কৈছে যে তেখেতসকল পাণ থকা ফুটবল গ'লৰ ওপৰত গ'ল দিব। একো গ'ল দিব নোৱাৰে। চন্দন এতিয়া চৰকাৰ আমাৰ হয়, তে ইমান যদি দম থাকিলে চৰকাৰ বনালে হয় তেখেতসকলে। চৰকাৰ কিয় বনাব নোৱাৰিলে? গতিকে চৰকাৰে বনাব নোৱাৰিলে আৰু কি ফুটবল? পাম থকা নহয়, পাম কোনোবা দিনাই গুচি গৈছে তেখেতসকলৰ। কংগ্ৰেছ আৰু AIDFে মিলি পেলাই মহাজোঁটত তেওঁলোকে মহাজোঁটৰ একো ফেচ ভেলু নাই। কাৰো মুখখন চাই পেলাই ইয়াত মানে ৰাইজে ভোট নিদিয়ে। কোনো বদৰুদ্দিনৰ মুখখন চাই দিব না, হাগ্ৰামাৰ মুখখন চাই দিব না, কংগ্ৰেছৰ কোন লিডাৰ আছে, কাৰো মুখখন চাই পেলাই ভোট নিদিয়ে। UPPL যিহেতু আপোনালোকৰ মিত্ৰজোঁট বিজেপি আছে, বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গ আপোনালোকৰ হৈ প্ৰচাৰ কৰিব নেকি এইটো অঞ্চলত? নিশ্চয় কৰিব। কোনে কোনে আহিব? বহুত লিডাৰে আহিব। আমি শুনিছোঁ মোদী আহিব পাৰে। থাৰ্ড ফেজত বহুতখিনি লিডাৰ আহিব আৰু ইয়াত প্ৰচাৰ চলাব। হাগ্ৰামা প্ৰধানমন্ত্ৰীৰ 1 তাৰিখ যি বিজনী ভ্ৰমণৰ কথা আছে, সেই লৈ পেলাই বিভিন্ন ঠাইত সমালোচনা হোৱা পৰিলক্ষিত যে বিজনী অঞ্চলত বানপানীত মানুহ দীৰ্ঘদিন ককবকাইছিল। এইটো হ'ব পাৰে, এনেকুৱা সমালোচনা হ'ব। নিৰ্বাচনৰ সময়ত তেনেকুৱা কথা বহুত আহে, কিন্তু প্ৰধানমন্ত্ৰী যে আহিব বিচাৰিছে সেইটোৱে ডাঙৰ কথা। মুখ্যমন্ত্ৰী বুলি কৈছে হাগ্ৰামা মহিলাই। মুখ্যমন্ত্ৰী আৰে BTC-খনে ধ্বংস কৰি দিলে আৰু মুখ্যমন্ত্ৰী হ'লে অসমখন ক'ত থাকিব? অসমখন একদিনতে বিক্ৰী কৰি খাব। BTC-টো বিক্ৰী কৰি গৌৰাং হোটেল বনালে, ক্ৰেচাৰ মেচিন বনালে, হস্পিটেল কিনিলে, মাটি বাৰী কিনিলে, আৰু এতিয়া মানে তেখেতসকলে আৰু কি কৰিব? অসমটোতো একদিনতে বিক্ৰী কৰিব হাগ্ৰামাই। মুখ্যমন্ত্ৰী ক'ব নোৱাৰোঁ, এইটো পিছত সময়ে ক'ব।